নমস্কাৰ বন্ধু বান্ধৱীসকল, আদৰণি জনাইছোঁ আমাৰ চেনেললৈ। আপুনি যদি আমাৰ চেনেলত নতুন হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত প্ৰেছ কৰিব। যদি বেল আইকনত প্ৰেছ কৰে তেতিয়া আমাৰ দ্বিতীয় ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকিব। আজি ভিডিঅ'টোৰ উদ্দেশ্য হৈছে, এয়া আপুনি দেখিছে মই এয়া হোম পেজ চলাই আছোঁ, ওপৰত কিন্তু মোৰ ইউটিউব চলি আছে। আপুনি যদি ইউটিউবৰ পৰা কিবা ভিডিঅ' চাই যদি আপুনি কিবা শিকিব বিচাৰে, হয়তো এবাৰ আপুনি হোম পেজত আহিব, আকৌ কৰি চাব, আকৌ আপুনি ইউটিউবত যাব, আকৌ হোম পেজত আহিব। তেনেকৈ কৰি গ'লে হয়তো আপোনাৰ বহুত প্ৰব্লেম হয়। সেইকাৰণে মই যে এটা এপ্লিকেশ্যন লৈছোঁ, যিটো এপ্লিকেশ্যনৰ দ্বাৰা আপুনি হোম পেজত যি টি কাম কৰি থাকিব পাৰিব, ওপৰত আপুনি ইউটিউব চাই থাকিব পাৰিব। হয়, এয়া আপুনি নিজে প্ৰেক্টিকেলি দেখি আছে। এইটো কোনো মই কম্পিউটাৰ কৰা নাই, এইটো মোবাইলতে হৈ আছে। তাৰ কাৰণে আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, যিটো এপ্লিকেশ্যন মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে। আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পিছত আপুনি এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। এপটো ইণ্টাৰফেচ অহাৰ লগে লগে এই ছাইডত আহিব, মই চিম্বল এটা দিছোঁ, এই ছাইডত আহিব অন আৰু অফ। আপুনি অন কৰি থ'ব, মই এতিয়া অন কৰি থৈছোঁ, এনেকৈ অফ কৰি থ'ব পাৰিব। অন কৰি থ'ব। অন কৰি থোৱাৰ পিছত এয়া মই এটা ভিডিঅ' প্লে' কৰিছোঁ। এই ভিডিঅ'টো ইয়াত হোম পেজতো প্লে' হ'ব। এতিয়া আপোনাৰ ছাইডত প্লে' হৈছে, আপুনি কাটি দিয়ক ইউটিউবৰ পৰা। কাটি দিয়াৰ লগে লগে এইটো আপোনাৰ মোৰ ছাইডত ইউটিউব চলি আছে। মোৰ নেটটো শ্ল' মাৰিছে, সেইকাৰণে ঘূৰি আছে, কিন্তু এনেকৈ আপুনি কৰিব পাৰে। তেতিয়া আপোনাৰ কি হয়, আপোনাৰ ইউটিউবটো তাৰমানে আপোনাৰ কিবা প্ৰেক্টিকেল কৰিবলৈ বহুত সুবিধা হয়। মই ডেইলি এনেকুৱা ভিডিঅ' লৈ পেলাই আপোনালোকলৈ আহি থাকোঁ। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত প্ৰেছ কৰিব নাপাহৰিব, কাৰণ বেল আইকনত প্ৰেছ কৰাৰ লগে লগে আমি যেতিয়া দ্বিতীয় ভিডিঅ' নটিফিকেশ্যন ডেইলি দি থাকোঁ, এনেকুৱা ভাল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি ডেইলি পাই থাকিব।